আজি ভ্লগটো আৰম্ভ কৰিব লৈছোঁ। আমি ধেমাজিত অহাৰ পৰাই অকল বতৰটো বৰষুণে হৈ আছে আৰু পিছবেলালৈ অলপ মুকলি কৰি দিয়ে আৰু সেইখিনি টাইমতে অলপ ঘৰৰ মানুহৰ ঘৰত ফুৰিব যাবৰ কাৰণে চান্স পাইছোঁ আৰু এতিয়া যাব ওলাইছোঁ আমাৰ সৰু পেহী ঘৰত আৰু আপোনালোকক দেখাই আছোঁ গৈ কি কৰোঁ, কাক লগ পাওঁ, চাই থাকিব ভিডিঅ'টো। ক'ত যাব লৈছোঁ দেখা এতিয়া? কুকিমাহী ঘৰত। কোৱা, আমাৰ এজনী কুকিমাহী আছে সৰু। আমাৰ কুকিমাহী আছে এজনী সৰু। তাতে যাম কোৱা। তাতে যাম কোৱা, চাই থাকিব ভিডিঅ'টো। যদি পাৰোঁ আপোনালোকক আমাৰ ধেমাজি পাৰ্কখন দেখাব চেষ্টা কৰিম। সেইফালে দেখিছেনে এইটো পথাৰৰ মাজত আমাৰ পেহী ঘৰ পাই গ'লোঁ। বহুত ভাল লাগে পৰিৱেশটো। দেখাম আপোনালোকক, পথাৰো দেখাম, চাই থাকিব ভিডিঅ'টো। আমাৰ পেহী ঘৰ, সৰু পেহী ঘৰ আৰু ভিতৰত আছে চাগে পেহী। তোক চিনাকিটো কৰিয়ে দিওঁ, চিনাকিটো কৰিয়ে দিওঁ। কেমেৰা দেখি পলাইছে, ঠিক আছে পিছত দেখাই আছোঁ আপোনালোকক। আহিছে দেই। দেহা কাক লগ পালা? কুকিমাহীক লগ পালা। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। এতিয়া আমি বাহিৰত যাম দেই, পথাৰ চাব যাম দেই। পথাৰ পিছত যাম আমি পাৰ্কত। এয়া আমাৰ পেহী, সৰু পেহী আৰু তেজপুৰত থকাজনী আমাক আচলতে চবচে সৰু তাইয়ে, কিন্তু তাইক কণ পেহী বুলি কওঁ। আৰু এয়া আমাৰ সৰু পেহী, তেজপুৰতকৈ ওপৰৰ। এয়া আহিছোঁ আজি অলপ ফুৰিবৰ কাৰণে, চাই থাকিবা ভিডিঅ'টো আৰু কি চাওঁ আপোনালোকক দেখাই থাকিম। এজনী মোৰ ভণ্টি আৰু আপোনালোকে নোকোৱাকৈ মই মোৰ পৰিয়াল চিনাকি দি দিছোঁ, কাৰণ মোৰ ধেমাজিত বাৰে বাৰে আহি থকা নহয় আৰু আহিছোঁ কাৰণে মই আপোনালোককো সকলোকে দেখাই দিছোঁ। আৰু এতিয়া মই আহি আছোঁ পথাৰত, অতি ধুনীয়া পৰিৱেশ, সেউজীয়া আৰু ইমান ধুনীয়া বতাহ দি আছে। তাকে চাওঁ আহকচোন জেগাখিনি কেনেকুৱা লাগে, চাওকচোন। গোটেই ইমান ধুনীয়া পৰিৱেশ, সেউজীয়া, চবফালে পথাৰ আৰু যেতিয়া আঘোণ মাহ আহিব গোটেই পথাৰখন মুকলি হৈ যাব, ইমান ভাল লাগে। এয়া দেখিছেই, আৰু পথাৰৰ মাজতে এইটো আমাৰ পেহী ঘৰ। বতাহ দি আছে, দেখিছে আপোনালোকে? চাওকচোন কিমান ধুনীয়া পৰিৱেশ, সেউজীয়া গোটেই। দেখাই আছোঁ আপোনালোকক মই। ধান ওলাইছে আৰু কুমলীয়া হৈ আছে আৰু আঘোণ মাহ যেতিয়া আহিব ধান পকিব আৰু মই যদি আঘোণ মাহলৈকে থাকোঁ আপোনালোকৰ পথাৰৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম। আমাৰো পথাৰ আছে যিহেতু পথাৰত যাম আৰু পথাৰততো টেঙা খাই বহুত মজা লাগে, সেইখিনি পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিম যদি মই আঘোণ মাহলৈকে থাকোঁ। আৰু চাই থাকিব ভিডিঅ'টো, কি কৰোঁ দেখাই থাকিম আপোনালোকক। আৰু এইটো পৰিৱেশ মোৰ খুব ভাল লাগে, কাৰণ এইটো পৰিৱেশতেই মই ডাঙৰ হোৱা। ভাল লাগে আৰু চাওকচোন। মানে ভিতৰত বহি থকা নাই, বাহিৰলৈ ওলাই আহিছোঁ, ইমান ধুনীয়া বতাহো দি আছে। এতিয়া পেহীয়ে চাহ বনালে, চাহ খালোঁ আৰু ছোৱালীজনী ইমান আমনি কৰি আছে পাৰ্কত যায় আৰু এতিয়া পাৰ্কত যাব ওলাইছোঁ। আৰু আমাৰ ধেমাজি পাৰ্কখননো কেনেকুৱা আপোনালোকক দেখাম, চাই থাকিব। আমি এতিয়া ক'ত যাম দেখা? পাৰ্কত। আমি এতিয়া পাৰ্কত যাম আৰু পাৰ্কত গৈ আপোনালোকক দেখাই আছোঁ আমাৰ ধেমাজি পাৰ্ক, চাই থাকিব ভিডিঅ'টো। ধেমাজি পাৰ্কৰ মেইন গেটখন আৰু ভিতৰলৈ সোমাই গৈ থাকিব লাগিব, চাই থাকক ভিডিঅ'টো। আমাৰ পাৰ্কখন ধেমাজি বহুত দিনৰ পিছত আহিছোঁ দেই, বছৰৰ পিছত আহিছোঁ। এয়া এইফালে সোমাই যাম আৰু টিকটটো কৰি লওঁ, চাই থাকিব। এয়া আমি টিকট কৰিলোঁ আৰু এতিয়া সোমাই আহি আছোঁ ভিতৰলৈ। কেনেকুৱা পৰিৱেশ আপোনালোককো দেখাম। ধুনীয়া গোটেই সেউজীয়া, খাওঁ পাত খেলাও লাগি দিছে। দেহা কেনেকুৱা লাগিছে পাৰ্কত আহি? ভাল লাগিছে, ইমান ফূৰ্তি তাই। জুলনা কৰিবা? জুলনা কৰিম ৰ'বা, বোলে আগত চাই আহোঁ কি আছে আৰু আপোনালোককো দেখাই থাকোঁ, চাই থাকক ভিডিঅ'টো। আৰু বহুত ধুনীয়া লাগে, সেউজীয়া, চাৰিওফালে অকল সেউজীয়া, ধুনীয়া পৰিৱেশ, চাই থাকক। একবাৰ সৰু হৈ যাব মন গ'ল দেই। একবাৰ সৰু হৈ চাইছোঁ দেই। মা উঠি ল'লে, থাকি গ'ল আৰু মই উঠি লৈছোঁ, বন্ধু নিদিওঁ আৰু নামি দিছোঁ। দিয়া না পৰি গ'ল। উঠি লোৱা এইটোতে উঠি ঘৰলৈ যাব পাৰিবা, উঠি লোৱা। থাকক আৰু মানে পৰি আছে, বল নাইকিয়া হৈ গৈছে গাত। ভাবিলে কোৱা আকৌ ভয় লাগে। কুকিমাহী ইমান ধুনীয়াকৈ কৰি আছে। দিয়া পেলাই দিয়া।
ইয়ে পাৰ্কত নানে আৰু আমি পাৰ্কৰ পৰা ওলাই আহিলোঁ আৰু পাৰ্কত বিশেষ একো নাই আচলতে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা আৰু আগতে যিখিনি আছিলে বেয়া হৈ গৈছে আৰু এটা বস্তু ভাল লাগিলে সেউজীয়া পৰিৱেশ আৰু সেইখিনি আপোনালোককো দেখালোঁ যদি ভাল লাগে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব ইয়া ভণ্টিয়ে কৈছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে জনাব মোক কেনেকুৱানো পায় মোৰ ভিডিঅ' আৰু আপোনালোকে কমেণ্ট কৰিলে মোৰ দি ভাল লাগিব আৰু আজিলৈ ভ্লগটো ইমানতে সামৰিছোঁ ধন্যবাদ